হে গাইজ কি খবৰ? আমি যাবলৈ ওলাইছোঁ শিৱসাগৰ এটা কাৰণত। কি কাৰণত গোটেইখিনি গম পাব। ৰাস্তাৰ মাজত দেখুৱাইছোঁ ব্লগটো। আৰু এইফালে আমাৰ গাড়ীখন খাৰা হৈ আছে। এইফালে মোৰ বিউটিফুল ৱাইফ। আজি থৈ যাব লাগিব, মিছ কৰিম। কোনে আকৌ লগ পাই আছোঁ। বেছি নহয়, এদিনৰ কাৰণে এৰি থৈ। ফাইনেলি এতিয়া গাড়ীত বহি ল'লোঁ আৰু আগলৈ গৈ আছোঁ গাইজ। আপোনালোকে চাই থাকিব ভিডিঅ'টো। কথাটো এইটো যে মানে কি হ'ল, শিৱসাগৰলৈ হঠাৎ যাব লগা হ'ল কাৰণ আমাৰ ডায়েবেটিকজনৰ মানে অকণমান অসুখ আছিলে। সেইটো গতিকে ডিব্ৰুগড়তে আহিছিলে চেকআপৰ কাৰণে। এতিয়া আকৌ মানে এটা ৰিপৰ্টৰ কাৰণে ঘৰলৈ যাব লগা হৈছে। এই ৰিপৰ্টটো মানে ছাডেনলি আনিব পাহৰি থাকিলোঁ। আকৌ ৰিটাৰ্ণ হৈ যাম এদিনৰ পাছত। সেইটো গতিকে আৰু বহুত দিনৰ মূৰত ব্লগ বনাইছোঁ, তেনেকৈ বনাব পৰা নাছিলোঁ। চ' এতিয়া গৈ আছোঁ আগলৈ, আপোনালোকেও গৈ থাকক মোৰ লগত। এতিয়া আমাৰ বৰগুৰি বাইপাছটো, এই বাইপাছটো যিটো কয়, আহি পালোহি MM ধাবা। বাহিৰত নানামা নেকি? আহা আকৌ অলপ বাহিৰৰ হাৱাটো কিবা। বৰ্তমান এতিয়া আহি পাই গ'লোহি ৰাস্তাত। এইটো আপোনাৰ ব্ৰিজৰ ওচৰত পাইছোঁহি। আহি থাকোঁতে ব্ৰিজ এখন পাইছোঁ ধুনীয়া। ইয়াত অকণমান ৰখিছোঁ আৰু জানে আৰু কি কাৰণে ৰখিছোঁ। এক নম্বৰৰ কাৰণে ৰখিছোঁ, দাদাহঁতে ৰখি দিছে। চ' আগলৈ গৈ আছোঁ। এফালে আগলৈ গৈ থাকিলে শিৱসাগৰ পামগৈ। ত' শিৱসাগৰত গৈ লওঁ, বাকীখিনি দেখুৱাই আছোঁ আপোনালোকক শিৱসাগৰ। মানে ক'বলৈ গ'লে মানে আজি এই কাৰখনতে আহিছোঁ। আমাৰ এখন গাৰ্জেন হয়, অল টাইম ফেভৰেট কাৰ আমাৰ। দাদা ওলাই আহিছে আৰু বাহিৰলৈ এতিয়া। আৰু এইফালে আছে আমাৰ দাই পুতেক, চবচে ডাঙৰজন। হাই দুষ্ট নহয়, হাই দোস্তি। কেনেকুৱা লাগিছে? মুকলি লাগিছে নাই? লাগিছে? ভিডিঅ'টো আপোনালোকে চাব, ভাল লাগিব। এইফালে চাব পাৰে, অকণমান দেখুৱাই দিছোঁ। মাছ ধৰি আছে বাইদেউসকলে। এইফালে আমাৰ এখেত ৰখিয়ে আছে। আমাৰ মঞ্জিল আছে আগলৈ, কিন্তু আমি যাম এতিয়া আগলৈ। তোমাৰ মতে কি হয় এডোখৰ? তিলৈ হয়তো চিয়'ৰ। ইয়াত উঠিব পৰা হ'লে উঠিব পাৰি চাগে ন, সেই আগত গৈ কিনে আমি তাত। অঁ হয়, আমি কিন্তু আগত নাযাওঁ এতিয়া। ইয়াৰ পৰাই মানে আগলৈ গৈ থাকিম। আগত কি হয় কি নহয় মাজে মাজে দেখুৱাই গৈ থাকিম, আপোনালোকে চাই থাকিব। ত' ইয়াতে আৰু বেছি দেৰি নকৰোঁ, আগলৈ গৈ থাকোঁ। নহ'লে গম পাই নহয়, মঞ্জিল গৈ কিনে অকণমান গধূলি মই ইয়াত যদি পাওঁগৈ নহয়, বহুত ঠাণ্ডা লাগিব। সেইটো গতিকে গৈ থাকোঁ এতিয়া আগলৈ। তুমি খোৱাবা নেকি চাহ? হে চাহ খোৱাবা? ঠিক আছে, অকণমান আগত যাওঁ, গৈ কেনে অকণমান চাহ খাব লাগিব। তো এতিয়া গাড়ীত বহি লওঁ প্ৰথমতে। কি বিশাল মজা লাগিছে প্লেচটো। আমি বৰ্তমান এতিয়া তিলৈ পাৰ হৈ আহিলোঁ। তাৰপাছত অকণমান 15 মিনিটমান হয় নাই, 15 মিনিটমান যোৱাৰ পাছত আমি মৰাণ পামগৈ ধুনীয়া। পিছে আমি অকণমান আগত ৰখিব লাগিছিলে। খোৱা বোৱা কৰিবি নেকি? মৰাণত খাম চাহ। অঁ বঢ়িয়া বঢ়িয়া, মৰাণত ধুনীয়াকৈ চাহটো খাম। কিন্তু আমাৰ এখেতে খোৱাই নাই নহয়। এবাৰ খোৱাবানে? খোৱাবা? মজা। আজি ক'বলৈ গ'লে 3টা ককাই ভাই লগ হৈছোঁ। এজন থাকে শিৱসাগৰ, কিন্তু এজন আহিছে অকণমান ট্ৰিটমেণ্টৰ কাৰণে আহিছিলে। এতিয়া আকৌ আমি আজি গৈছোঁ শিৱসাগৰলৈ। কালি ৰিপৰ্ট এটা ল'ব লগা আছে। ৰিপৰ্টটো ইম্পৰ্টেণ্ট ফাইল মানে, সেইটো মানে ধুনীয়াকৈ এৰি থৈ আহিলে আমাৰ এইজন গুৰুৱে। সেই তাকে এতিয়া ঘৰলৈ গৈ কিনে ৰিপৰ্টটো লৈ কিনে আৰু কাইলৈ আকৌ আহিব লাগিব। আহি কেনে আকৌ দাদাহঁতি ডিব্ৰুগড় যাবগৈ, মই ঘৰত থাকি যাম। আৰু এতিয়া মেইনলি ক'বলৈ গ'লে হিষ্টৰিকেল প্লেচ হয় শিৱসাগৰটো, চবেই জানে। তাত গৈ আছোঁ, তাত অলপ যিমান পাৰোঁ চেষ্টা কৰিম দেখাবলৈ। ৰংঘৰফালে যাবি নেকি? জয়সাগৰ পুখুৰী, আই লাভ শিৱসাগৰ। এতিয়া মোৰ বিশেষকৈ যাবলৈ মন আছে পুখুৰী। আই লাভ শিৱসাগৰ। শিৱসাগৰ এইটো আই লাভ শিৱসাগৰ বুলি যিটো এটা ফটো তুলিবলৈ বহুত মন আছে মানে, যাব পৰা নাছিলোঁ। এতিয়া গৈছোঁ, এতিয়া তাত চেষ্টা কৰিম ফটো তুলিবলৈ। কি হয় কি নহয় চাই থাকিব। আৰু শিৱদৌল গোটেইখিনি দেখুৱাবলৈ, অলপ এক্সপ্ল'ৰ কৰিবলৈ ট্ৰাই কৰিম। চ' ভিডিঅ'টোৰ সৈতে জড়িত হৈ থাকক। আৰু বৰ্তমান এতিয়া আমি পাই গৈছোঁহি, আপোনালোকে চবেই চাইছে, এজন মোৰ ভাল মানে চাই ভাল লাগে
নমতা বিয়া খোৱা এজন ইউটিউবাৰ এজন আছে, সেইজনৰ নাম হৈছে ভাইল বিজি বুলি ক'লে চবেই চিনি পায়, ডিমু প্ৰেংক কৰে। এই দাদাজনৰ মানে মেইন ঠাইডোখৰত পাইছোঁহি, কিন্তু ঘৰটো এতিয়া গম পোৱা নাই কোনফালে আছে, নহ'লে সোমাব ট্ৰাই কৰিলোঁ হ'লে। ফাইনেলি পাই গ'লোহি এতিয়া মৰাণ। অকণমান চাহ একাপ খাই লওঁ গোটেইকেইটাই। এনেকুৱাকৈ আছে নহয়, গোটেইখিনি উঠাই লৈ যাওঁ যেনহে লাগিছে আৰু দেই। ধুনীয়াকৈ এতিয়া খোৱা বোৱা কৰি ল'লোঁ, তাৰপিছত এতিয়া যাওঁ আৰু আগলৈ গৈ থাকোঁ গোটেইকেইটাই। ৰাজমাই পালোহি এতিয়া বৰ্তমান, আকৌ এতিয়া ৰখিছোঁ, এতিয়া গৈয়ে আছোঁ। তাৰ আগতে ইয়াত এক নম্বৰ কৰি গৈছে, তো দেখা পাইছে। এতিয়া এইটো মেইন হাইৱেৰ ওচৰত আছোঁ, গৈ আছোঁ। চলো এতিয়া গৈ থাকোঁ বলক। তো ফাইনেলি পাই গ'লোঁ এই শিৱসাগৰ। এতিয়া আমি অকণমান টাউনলৈ গৈ আছোঁ। তো আই লাভ শিৱসাগৰ লিখা আছে, এইটো বৰপুখুৰী পাৰত। তাত গৈ কেনে চাওঁ কি হয়, ফটো ক্লিক কৰিবলৈ চেষ্টা কৰিম। মানে কথাটো কি হ'ল, এটা গলিত সোমাই দিলে, সোমাই দিয়াৰ পিছত মানে গৈ আছোঁ আৰু এইয়া চাব পাৰে মেইন গেটটো হৈছে শিৱদৌলৰ একদম মুখত পালোহি। এইয়া শিৱদৌল। ফাইনেলি পালোহি আৰু শিৱদৌলৰ মুখত। এইফালে চাব পাৰে আপোনালোকে, এতিয়া BLSC বনাই থৈ দিয়া হৈছে শিৱসাগৰ শিৱদৌলত। যোৱা আগত এতিয়া হা যিহেতু আহিছোঁ, এতিয়া কিবা এটাটো লৈ যাব লাগিব হোটেললৈ আহিছোঁ আৰু তাকে গ'লে বেয়া হ'বতো, সেইটো গতিকে এতিয়া গোটেইখিনি আমি তিনিটাই আহিছোঁ, হোটেলত কিবা এটা লৈ লওঁ, তাৰপিছত আকৌ গৈ আছোঁ। চ' বাহিৰৰ পৰাই দেখুৱাই থাকিবলগীয়া হৈছিলে, চ' এতিয়া অকণমান ভিতৰৰ পৰা দেখুৱাই দিওঁ বুলি ভাবিছোঁ আপোনালোকক, কিয়নো বাহিৰৰ পৰাই গোটেইখিনি দেখুৱাওঁ হয় নাই। তো মোৰ আগত চাব পাৰে এই দল আহিলোঁ এতিয়া। ইয়াত বহুতো ষ্টুডেণ্ট এতিয়া দেখা পাইছোঁচোন। চ' এয়াই আৰু চবেই জানে শিৱসাগৰ এটা হিষ্টৰিকেল প্লেচ হয়, ঐতিহাসিক জেগা। যিহেতু ইয়াৰ পৰাই আৰু ভগৱানৰ আগত আৰু প্ৰাৰ্থনা এটা কৰিছোঁ আৰু দেই, মনোবাঞ্ছা যাতে পূৰ্ণ হয়, চবৰে যাতে ভাল হয়। ভিতৰলৈকে নোসোমাওঁ আৰু, কাৰণ দাদাহঁতি আগত ৰখি আছে এই ইয়াত। চ' এতিয়া গৈ থাকোঁ ইয়াৰ পৰাই, আৰু এদিন আহিম ভালকৈ দৰ্শন কৰিবলৈ, গোটেইখিনি আহিম ফেমিলিৰ সৈতে। চ' এতিয়া ওলাই দিছোঁ আৰু ইয়াৰ পৰা। আহি কেনে আই লাভ শিৱসাগৰ বুলি এটা লিখা আছে ধুনীয়াকৈ, তাত যাম, ধুনীয়াকৈ ফটো চটো তুলিম। কোনফালে আগত আছে নেকি? তো আগত আছে বোলে আই লাভ শিৱসাগৰটো, তো তালৈ গৈছোঁ এতিয়া। এয়া হৈছে পৰ্যটক বিভাগ হয়, এইটো কাৰ্যালয় হয়। ইয়াত সৰুকৈ পাৰ্ক এখন আছে, সৰু বুলিবলৈ কিন্তু নহয় অকণমান যথেষ্ট মানুহৰ সমাগম চলি আছে। এয়া হৈছে পাৰ্ক, চিলড্ৰেন পাৰ্ক হয় এখন। এয়া হৈছে টাই যাদুঘৰ শিৱসাগৰ, বহুত বিখ্যাত এটা যাদুঘৰ। ফাইনেলি পাইছোঁহি আৰু আই লাভ শিৱসাগৰ। মজা লাগিছে দেই, মজা। এইজন হৈছে ভোগেশ্বৰ বৰুৱা, 800 মিটাৰ দৌৰত সোণৰ পদক বিজেতা, 3 ছেপ্টেম্বৰ 2016। চাব পাৰে ইয়াত ধুনীয়াকৈ ষ্টেচু এটা বনাই থৈ দিয়া আছে। আৰু আগলৈ আছে আই লাভ শিৱসাগৰ। এইটো গাড়ীৰ পৰাই দেখুৱাই দিছোঁ আৰু তাত নাযাওঁ। যেতিয়া ৰিটাৰ্ণ হৈ আহিম শিৱসাগৰৰ পৰা, তেতিয়া তাত গৈ কেনে ফটো চটো তুলিম, দেখুৱাম আপোনালোকক। এতিয়া গৈ আছোঁ আগলৈ। চ' আজিলৈ ভিডিঅ'টো কিমানতে সমাপ্ত কৰি দিছোঁ বাৰু। ভাল লাগিলে জানেই কি কৰিব লাগে, লাইক শ্বেয়াৰ, ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিব। কাইলৈ আকৌ অন্য এটা ভিডিঅ' লৈ আপোনালোকক লগ পাই আছোঁ। কালি যাম এটা বহুত ধুনীয়া জেগা, সেইটো কি জেগা কাইলৈ ভিডিঅ'টো চাই গম পাব।
আজিলৈ ইমানতে সামৰণি মাৰিছোঁ, বাই বাই।